পুতু আৰু পুতুকণাত কি খবৰ? আপোনালোকৰ মোৰ খবৰ ভালে। ৰঙালী বিহুৰ আগতীয়াকৈ মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল। যিহেতু নতুন বছৰত নতুন বস্তু এটা ল'ব পালি চবৰে ভাল লাগে, গতিকে ময়ো এটা কিবা বস্তু এটা ল'বলৈ যাই আছোঁ। তাতে যাই কিনে আমি দেখাই আছোঁ গোটেইখিনি, আৰু মোৰ লগত প্ৰাঞ্জল যাব, তাৰপাছত আৰু ভাইটি হেমন্ত যাব আৰু জগদীশ যা, গোটেইখিনিকে দেখাই আছোঁ। আপোনাৰ লগতে ব'লক আৰু। প্ৰাঞ্জল হেমন্ত ওলালোঁ ধুনীয়াকৈ। এই ভিডিঅ'টো আছিল একচুৱেলি এপ্ৰিলৰ 13 তাৰিখে, অৰ্থাৎ চৈতৰ 29 তাৰিখ। কিবা বিশেষ প্ৰব্লেমৰ কাৰণে ভিডিঅ'টো দিব পৰা নাছিলোঁ, গতিকে আজি ভিডিঅ'টো দিম বুলি লৈছোঁ আৰু প্ৰাঞ্জলৰ গাড়ীত তেল ভৰাই ল'লোঁ। যিহেতু নেশ্যনেল হাইৱেটো বনাই থকা হৈছে 4 লেন কৰিবৰ কাৰণে, গতিকে কামবিলাক চলি আছে। প্ৰায় 70% কমপ্লিট হৈছে বাৰু, আৰু অলপ বাকী আছে কিছুমান জেগাত। মানে চব বস্তু সম্ভৱ নহয়তো পটকৈ। এইফালে দেখোন এই বাগানৰ চক বুলি কয় এইটো, বাগানৰ চকৰ কাষতে ট্ৰাকবিলাক একদম লাইন কৰি ৰাখি থৈ দিছে। কি হৈছে গম পোৱা নাই বাৰু। আৰু সেই জেগাটো আহি পালোঁ যিটো বস্তু ল'ম বুলি কৈছিলোঁ। আহি সন্মুখ পাইছোঁ, ভিতৰত সোমাই চাম এতিয়া। যাওক, অলপমান এক্সাইটমেণ্ট হৈ আছেতো যিহেতু নতুন বস্তু। আৰু কি ল'ম গমে পাইছে আপোনালোকে এইখিনি চায়ে। ইফালে TVS ডিলাৰটো। প্ৰাঞ্জল কিবা কবি পিছত? বাকীখিনি আমি চাওঁ, গোটেইখিনি দেখাম। গাড়ীৰ ডিলাৰখনৰ ছাইডতে ৱেল্ডিঙৰ মেচিন এটাৰ মানে মাতটো ওলাই আছে, আৰু কিবা ৰড কাটি আছে নেকি সেনেকুৱা। এনেকুৱা মাত ওলাই আছে। প্ৰাঞ্জলে যিখিনি কথা কৈছিল মানে অলপ লাহে কৈছিল, ইমান এটা শুনা পোৱা নগ'ল, আৰু হ'লেও ক্লিকটো লগাই দিছোঁ আৰু উপায় নাই, কি কৰিবি। যিহেতু মই মাইক মানে ব্যৱহাৰ কৰা নাছিলোঁ, মাইকটো লৈ যোৱা নাছিলোঁ, আৰু মাইক এটা লগা হৈছে। হেমন্ত হাঁহি, এয়া আমাৰ জগদীশ দা মেইন মানুহ আৰু আহিছে। আকৌ ইনকেইটা ধুনীয়াকৈ একবাৰ ডিলাৰৰ ভিতৰত সোমাই যাওঁ, তাৰপাছত সোধোঁ গোটাখিনি ক'ত কি কৰিব লাগে চাই লওঁ। গাড়ীখন মানে চাই আছোঁ উঠি কিনে, তাৰপাছত ক'ত কি হৈ চাই লওঁ। তাৰ লগত এডজাষ্ট হৈছেনে আপোনালোকে ক'ব আৰু। গাড়ী মানে এইখন চইচ কৰা হ'ল ফাইনেলি। চাব গ'লে ভালকৈ আখাৰা বস্তি আখাৰা বনাই আছে। প্ৰাঞ্জলে মলুৱাই দি আছে। নিয়ম অনুসৰি ময়ো চাবিখন এনেকৈ লৈ ল'লোঁ আৰু ষ্টাৰ্ট কৰি চালোঁ একবাৰ। আৰু ফটো চটো মাৰা হয়, যিহেতু ডিলাৰৰ ফালৰ পৰা মাৰা হয়, আৰু নিজেও এটা ষ্টেটাছ এটা লগাব লাগেতো নিজৰ বুলি, আৰু সেনেকৈ ষ্টেটাছ এটা লগাম বুলি ফটো এটা মাৰিলোঁ। আৰু চিট কভাৰটো লগাই ল'লোঁ ধুনীয়াকৈ। ইফালে যিহেতু 12:30 আগত চাবি ল'ব দিছিল, গতিকে 12:30 আগত চাবি লৈ ল'লোঁ। আমাৰ অসমীয়া পৰম্পৰা, গতিকে হ'ল আৰু বাকী। আৰু ইফালে চাইন টাইন মাৰিব আছে, চাইনখিনি মাৰিলোঁ, তাৰপাছত হ'ব আৰু। প্ৰাঞ্জলৰ হাঁহিটো ভাল লাগছে। মানে বহুতে বহুত কোৱা শুনিছিলোঁ, চাইন মাৰোঁতে বোলে হেৰি হৈ যায়, 100মান 80টামান চাইন মাৰিব লাগে, কিন্তু মই ইমান চাইন মাৰিব পৰা নাই, কিয় নাজানো। মাত্ৰ 17টা চাইনতে হৈ গৈছে গোটাইখিনি। এতিয়া নতুনকৈ অনলাইন হোৱাৰ কাৰণে সেইটো হ'বও পাৰে, বা আজিকালি অনলাইনৰ যিহেতু জামানা, গতিকে সেই হ'বও পাৰে, নাজানো। আপোনালোকেও জনাবচোন সেনেকুৱা হৈছিল নে নাই, বা কেইটা চাইন মাৰিব লগা আছিলে। ভালকৈ কৈ পাব। এক্সপিৰিয়েঞ্চ নাই ইমানে গাড়ী লোৱা নতুনকৈ, গতিকে আজি মাৰি চাইছোঁ কেনেকুৱা হয় কি হয়। আকৌ নেক্সট টাইম কিবা এতকৈ ডাঙৰ বেছি ভাবিব লাগিব আৰু। চহীটো মাৰা হ'ল। ইফালে আগতে চাৰিপাত প্ৰাঞ্জলৰ নিছিল নহয়। চাবি তাবি লৈ ল'লোঁ, ৰুমাল চুমাল উলিয়াই আছে, গৈ পেলাই মুখ চুখ মুচি চাব, মুচি চাবই। ত' হেমন্ত মলুৱাই মেলি ইয়াক এনেই লৈ আহিছোঁ, কাম হোৱা নাই। হেলমেটটো লৈ লৈছোঁ, এটাই হেলমেট দিলে, 2টা দিম বুলি কৈছিল। হা, গাড়ী ধোৱা চাওঁ।
গাড়ীখন বহুত দিন আগত ধুই অনা হৈছে যিহেতু আৰু থবাই লাগব দেচোন নতুন বস্তু আৰু হেৰি কৰা জয়নাথ শৰ্মাক চিন্তি ফাইনেলি আৰু ষ্টাৰ্ট দিলোঁ তাৰপাছত এতিয়া লৈ পেলাই এনেকৈ যাই থাকিম আৰু চলো আমি বাকী ৰাখি আছোঁ যিহেতু নতুন গাড়ী ভালে লাগব আৰু চলে ভালে লাগছি সুন্দৰ তাৰপাছত প্ৰব্লেমবিলাক গম পাই আহিম ক'ত কি কেনেকুৱা TVS ৰাইডাৰ হয় বাইকখন 125cc তাৰপিছত যিহেতু আমাৰ হাতত ইমান পইচা পাতি নাই ফাইনেন্সে কৰা গ'ল বাৰু তেনেকৈ আৰু আপোনালোকৰ কাৰ কাৰ আছে জনাব কমেণ্ট কৰি কিনে নতুন গাড়ী যিহেতু তেল ভৰাই ল'লোঁ ধুনীয়াকৈ তেল মেইন বুলি কৈছে ভোক লাগি আছে নেকি তোমাৰ পূৰা মাৰি সৰুকৈ দিছোঁ আৰু বেলেগ দিনা দিব লাগিব আকৌ এটা যিহেতু নতুন গাড়ী গতিকে অলপ নিয়ম নীতি কৰা আহি পালোঁ পানী ঢালা ক'ৰবাৰ কিবা কিবি কৰা এনেকৈ আৰু ধূপ চাকি গামোচা এখনো দিয়া যায় যিহেতু নতুন বস্তু এটা ঘৰত আহিলে তেনেকৈ আৰু আদৰি অনা গৈছে আমি ঘৰ পালোঁ আহি গাড়ী চাড়ী লৈ ফালে পামজল তাতে মঙলৈ ফালে ৰ'ল আৰু জগদীশ দাও তাতে চকু ৰ'ল যিহেতু মোৰ ঘৰ অকণমান ইফালে অলপমান নিয়ম কৰি লওঁ গাড়ীখনক ঘৰ পালোঁ ইফালে নাস্তা লৈ ভাবিছোঁ হেমন্তক নাস্তা আৰু আজিতে আৰু নেক্সট লগ পাই থাকিব এতিয়া ভাগৰ লাগছি তো মাথা চাথা ঘূৰিছি মানে তাতে কিবা ট্ৰেঞ্জেকশ্যন হোৱা নাছিল লিমিট ক্ৰছ হৈ গৈছিল মোৰ কিবা গুগল পে' প্ৰব্লেম দিছিল তাৰপাছত বাই বাই নেক্সট ভিডিঅ' দেখাই আছোঁ